চৰকাৰে যেটো মুকলি কৰিছে বহুকেইখন আঁচনি তো সেই আঁচনিৰ ভিতৰত যেহেতু আপোনালোকে সকলোৱে জানে যেটো লাখপতি বাইদেউ আঁচনি অৰুণোদয় আঁচনি তো এই আঁচনিসমূহৰ যেহেতু এতিয়ালৈকে কোনেও লাভ কৰা নাই ধন তো চৰকাৰী আঁচনি আপুনি পাবলৈ হ'লে আপোনালোকক যেহেতু কিছুমান কাৰণ আপুনি জানিব লাগিব তো সেই আপুনি কাৰণসমূহ জানিলেহে আপুনি লাভ কৰিব এই চৰকাৰী আঁচনিৰ ধন তো কি কাৰণ আছে আপোনালোকক আজি এই ভিডিঅ'ত জনাম অৰুণোদয় আঁচনিলৈ আহিছে এটা বিগ আপডেট তো অৰুণোদয় আঁচনি যিসকল মহিলাই লাভ কৰিম বুলি ভাবি আছে অৰুণোদয় আঁচনিৰ বাবে তো সেই মহিলাসকলে কেনেকৈ লাভ কৰিব অৰুণোদয় আঁচনিৰ ফৰ্ম আৰু অৰুণোদয় আঁচনি আপুনি লাভ কৰিবলৈ হ'লে আপোনাক কি যোগ্যতা লাগিব আৰু লগতে যেটো ক'ব খুজিছোঁ লাখপতি বাইদেউসকললৈ যেটো এটা ইম্পৰ্টেণ্ট আপডেট তো লাখপতি বাইদেউসকলক যেটো 10,000 টকা দিয়াৰ কথা আছিলে মুখ্যমন্ত্ৰীয়ে যেটো পূজাৰ পিছত কিন্তু এতিয়ালৈকে যেটো মুখ্যমন্ত্ৰীয়ে কোৱাৰ মতে যেটো এতিয়ালৈকে কোনো হিতাধিকাৰীয়ে লাভ কৰা নাই এতিয়ালৈকে 10,000 টকা তো আপোনালোকক মামাই কেতিয়া ৰিলিজ কৰিব এই 10,000 টকা তো 10,000 টকা আপুনি পাবনে নাপায় সক প্ৰথম কথাটো হৈছে কি আপুনি যদি লাখপতি বাইদেউ আঁচনিৰ যদি আপুনি ফৰ্ম আবেদন কৰিছিলে সেই ফৰ্মসমূহ যেটো এতিয়ালৈকে যেটো ভেৰিফাই সম্পূৰ্ণ হৈ গৈছে তো সেই ভেৰিফাই হোৱা যেহেতু আপোনালোকৰ তালিকা এতিয়ালৈকে যেটো ওলাই গৈছে তো সেই তালিকাখন আপোনালোকে ক'ত চাব পাৰিব সক আপোনাৰ নামটো আছে নে নাই আপোনাৰ নামটো সেই তালিকাত থাকিলে আপুনি লাভ কৰিব যেটো 10,000 টকা তো সেই তালিকাখন আপুনি ক'ৰ পৰা পাব তো আপুনি তালিকাখন চাবলৈ হ'লে আপুনি ৱেবছাইটত চাব পাৰে নাইবা আপুনি আপোনাৰ যেটো পঞ্চায়ত বা মহকুমা অফিচ আছে সেই মহকুমা অফিচত আপুনি সেই তালিকাখন এবাৰ চেক কৰক আপোনাৰ তালিকাখনত যদি নামটো আহিছে তেনেহ'লে আপুনি 10,000 টকাটো যেটো লাভ কৰিব অতি সোনকালে যেটো মুখ্যমন্ত্ৰী যেটো কৈছে যে আপোনালোকক অতি সোনকালে ৰিলিজ কৰি দিব এই 10,000 টকা কিন্তু যেটো পূজাত দিয়াৰ কথা আছিলে কিন্তু পূজাৰ অলপ যেটো পলম হ'ল কিন্তু আপোনালোকে 10,000 টকা পাব কিন্তু তাৰ আগতে আপোনালোকে এই 10,000 টকা পাবলৈ হ'লে এইকেইটা কাম আপুনি সোনকালে কৰক তো প্ৰথমটো কাম হৈছে আপোনাৰ যিখন তালিকা আছে সেই তালিকাখন আপুনি চেক কৰক সেই তালিকাখনত আপোনাৰ নামটো আহিছে নে নাই তো 10 জন যেহেতু আপোনাৰ গ্ৰুপত যেটো সদস্য থাকে সেই 10 জনৰ কেইজন ৰিজেক্ট হৈছে কেইজনে পাইছে তো প্ৰথম কথাটো হৈছে কি আপোনাৰ মোবাইলত মেছেজ দিয়া হৈছিলে সেই মেছেজটো আপুনি পাইছে নে নাই আপোনাৰ ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া সাকসেসফুল বুলি আপোনাৰ মেছেজ আহিছে নে নাই যদি আপোনাৰ মেছেজটো আহিছে তেনেহ'লে আপুনি 10,000 টকা খাটাং আপুনি লাভ কৰিব আপোনাক কোনেও ৰখাব নোৱাৰে আৰু এটা কথা আপুনি জানিব লাগিব আপোনাৰ যেটো বেংক একাউণ্ট আছে সেই বেংক একাউণ্টটো আপুনি ভেৰিফাই কৰিলে নে যদি আপুনি বেংক একাউণ্টটো ভেৰিফাই কৰা নাই আপুনি এবাৰ বেংকত গৈ আপোনাৰ একাউণ্টটো চেক কৰক যে আপোনাৰ একাউণ্টটো লিংক হৈ আছে নে নাই মানে আপোনাৰ একাউণ্টটো লিংক হৈ আছে না আধাৰৰ লগত যদি আপোনাৰ আধাৰৰ লগত বেংকৰ একাউণ্ট লিংক নাথাকে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ পইচা যেটো ৰৈ যাব পাৰে বা আপুনি নাপাব পাৰে কিন্তু সেই কাৰণে আপুনি এতিয়া কি কৰিব লাগিব আপোনাৰ বেংকৰ একাউণ্টটো আপুনি ভেৰিফাই কৰি লওক আৰু আপোনাৰ বেংক একাউণ্টটো ছেডিং হৈ আছে না আধাৰৰ লগত সেই বস্তুটো চেক কৰক তো সেই বস্তুটো চেক কৰিবলৈ হ'লে আপুনি ৱেবছাইটত যাব লাগিব আধাৰ ৱেবছাইটত আপুনি লগইন কৰিব লগইন কৰাৰ পিছত আপোনাৰ OTP যাব OTP যোৱাৰ পিছত আপুনি তাতে আপুনি ছেডিং বুলি এটা অপচন পাই যাব আধাৰ ৱেবছাইটত তো সেই ছেডিং অপচনটোত আপুনি যোৱাৰ পিছত আপুনি দেখিবলৈ পাব যে আপোনাৰ বেংকৰ লগত লিংক হৈ আছে নে নাই ছেডিং হৈ আছে নে নাই যেতিয়া ছেডিং হৈ থাকিব তেতিয়া আপোনাৰ সমস্যা নাই আপুনি পইচা লাভ কৰিব আপোনাৰ একাউণ্টত যেটো 10,000 টকা আহি যাব যদি আপোনাৰ বেংকৰ সকলো ডিটেইলছ আপোনাৰ তথ্য সকলো যদি ঠিকে আছে তেনেহ'লে আপুনি 10,000 টকা লাভ কৰিব আৰু মামাই যেটো কোৱাৰ মতে যেটো কৈছে যে আপোনালোকক পইচা দিম বুলি 10,000 টকা কিন্তু দিব আপোনালোকক হয়তো পলম হৈছে কিন্তু আপোনালোকে আৰু 2 এদিনৰ ভিতৰতে আপুনি এই 10,000 টকা লাভ কৰিব পাৰিব তো তাৰ কাৰণে আপোনালোকে বেংক একাউণ্টটো আপুনি ভেৰিফাই কৰি লওক আৰু আপোনাৰ তালিকাখন আপুনি চোৱা নাই যদি এবাৰ চেক কৰি লওক সেই তালিকাখনত যদি আপোনাৰ নামটো আছে তেনেহ'লে আপোনাৰ চিন্তাৰ কাৰণ নাই তো আই হোপ আপোনালোকে নিশ্চয় বুজি পাইছে তো নেক্সট এটা খবৰ দিব বিচাৰিছোঁ যেটো ক'ব খুজিছোঁ অৰুণোদয় আঁচনিলৈ যেটো বহুতো হিতাধিকাৰীয়ে এতিয়াও ভাবি আছে যে আবেদন কেতিয়াৰ পৰা আৰম্ভ হ'ব তো বহুতো লোকে মোক কমেন্ট কৰি জনাইছে যে অৰুণোদয় আঁচনি ফৰ্ম কেতিয়া দিয়া হ'ব তো সক আপোনালোকক যেটো ক'ব খুজিছোঁ অৰুণোদয় আঁচনি যেটো শুভ আৰম্ভণি হৈ গৈছে 19 ছেপ্টেম্বৰত কিন্তু অৰুণোদয় আঁচনি যেটো কিছু কাম চলি আছে তো তাত আপোনালোকৰ যেটো ফৰ্ম আপোনালোকৰ যেটো আপোনাক দিম বুলি কৈছে কিন্তু ফৰ্ম এতিয়ালৈকে দিয়া নাই তো ফৰ্ম কেতিয়া দিব সক ফৰ্ম আপোনালোকক দিব কিন্তু আপোনালোকৰ ঘৰত হয়তো আপোনালোকক ভেৰিফাই কৰিব পাৰে আপোনালোকৰ টিম যাব পাৰে আপোনালোকৰ ঘৰত গৈ আপোনাৰ ভেৰিফিকেশ্যন কৰিব যে আপুনি যোগ্য হয় নে নহয় কোনসকল যোগ্য মহিলা সেই যোগ্য মহিলাসকলকহে দিয়া হ'ব যিবিলাক বিধৱা লোক আছে আৰু বিয়া নোহোৱা যিবিলাক ছোৱালী আছে সেই যিবিলাক বিয়া নোহোৱা মহিলা আছে সেই মহিলাসকলক দিয়া হ'ব আৰু লগতে যিসকলে অৰুণোদয় আঁচনি আগতে যদি লাভ কৰি আছিলে বা আপোনালোকৰ যদি ইনকাম যদি বেছি হৈ আছিলে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ নামটো কৰ্তন হ'ব পাৰে অৰুণোদয় আঁচনিত যিবিলাক যোগ্য মহিলা আছে সেই যোগ্য মহিলাসকলকহে দিয়া হ'ব আৰু এটা কথা আপোনালোকে জানি ৰাখক যেহেতু এবাৰ বহুতো মহিলা যেটো উপকৃত হ'ব কাৰণ ক'ব খুজিছোঁ বহুতো হিতাধিকাৰীয়ে এতিয়ালৈকে যেটো অৰুণোদয় আঁচনি ধন লাভ কৰা নাই তো কিয়নো যেহেতু মামাই কৈছিলে যে
বহুতো হিতাধিকাৰীৰ নম্বৰ খেলিমেলি হৈ আছে। মোবাইল নম্বৰ খেলিমেলি থকাৰ কাৰণে যিহেতু বহুতো হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ পৰা লাভ বঞ্চিত হ'ব লগা হৈছে। কিন্তু আপোনালোকে চিন্তা কৰাৰ কাৰণ নাই। এবাৰ যিটো মামাই যিটো মুকলি কৰি দিছে অৰুণোদয় আঁচনি 3ৰ সুবিধা, তো 3ৰ সুবিধাত আপোনালোকে এই পূৰ্বতে লাভ কৰা যিবিলাক মহিলা আছে সেই মহিলাসকলে নতুনকৈ আপুনি আবেদন কৰাৰ এটা সুযোগ পাব। সেই সুযোগটো আপোনালোকে নেহেৰুৱাব, যিহেতু এই সুযোগটোতে আপোনালোকৰ যিটো লাভ হ'ব। আপোনালোকে এই অৰুণোদয়ত যেতিয়া 3ৰ ফৰ্ম পাব তেতিয়া আপোনালোকে আবেদন কৰিব। আবেদন কৰাৰ পিছত আপোনালোকৰ যিবিলাক যোগ্য মহিলা আছে সেই যোগ্য মহিলাসকলে লাভ কৰিব অৰুণোদয় আঁচনি, আৰু যিবিলাক অযোগ্য আছে সেইবিলাক বাদ পৰিব। যিহেতু ধনী মানুহক যিটো অৰুণোদয় আঁচনি এবাৰৰ পৰা চৰকাৰে যিটো বন্ধ কৰি দিছে, আৰু ধনী মানুহক যিটো অৰুণোদয় আঁচনি নিদিয়ে, যিবিলাক দুখীয়া শ্ৰেণীৰ লোক আছে সেই দুখীয়া শ্ৰেণীৰ মহিলাসকলকহে দিয়া হ'ব বুলি যিহেতু মুখ্যমন্ত্ৰীয়ে জনাইছে। তো আপোনালোকে চিন্তা কৰাৰ কাৰণ নাই। অৰুণোদয় আঁচনি ফৰ্ম আপোনালোকে লাভ কৰিব, আৰু তাত আপোনালোকে যিটো অপশ্যন পাই যাব, পূৰ্বতে লাভ কৰা মহিলাৰ অপশ্যন আপোনালোকে পাই যাব। তো সেই মহিলাসকলে তাতে আপোনালোকৰ অপশ্যনত আপুনি ক্লিক কৰিব লাগিব। হয়তো আপোনালোকে তেনেকুৱা অপশ্যন দিব পাৰে, কিন্তু দুখন ফৰ্ম নহয়। যিহেতু বহুতে কৈছে যে দুখন ফৰ্ম হ'ব নেকি, পুৰণি হিতাধিকাৰী বেলেগ হ'ব নেকি, তো তেনেকুৱা নহয়। কিন্তু এখন ফৰ্মতে আপোনালোকৰ যিটো অপশ্যন দিয়া হ'ব বা তাতে আপোনালোকৰ যিটো ফাইল আপ কৰিব লাগিব, তাৰপিছত আপোনালোকে সেই অপশ্যনটো পাই যাব, আৰু তাত তেনেকৈ আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। তো বিধৱা মহিলাসকলৰো যিহেতু বহুতো ক্ষেত্ৰত যিটো দেখা গৈছে যে বিধৱা মহিলাসকলে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ আছে। বহুতো বিধৱা মহিলা আছে এতিয়াও লাভ কৰা নাই অৰুণোদয় আঁচনি। যিটো আগতে 200-300 টকাকৈ যিটো অৰুণোদয় মানে বিধৱা পেঞ্চন পাইছিলে, কিন্তু মুখ্যমন্ত্ৰীয়ে যিটো তাৰ সলনি যিটো আপোনালোকক অৰুণোদয় আঁচনি যিটো দিয়া হৈছে, তো 1250 টকাকৈ আপোনালোকক দিম বুলি কৈছে। তো সেই সুবিধাটো যিটো দিছে ভাল কথা, কিন্তু সেই সুবিধাটো যিটো বিধৱা মহিলাসকলে পোৱা নাই, তো সেই বিধৱা মহিলাসকলেও এবাৰ সেই সুবিধাটো লাভ কৰিব। আপোনালোকক ভেৰিফাই কৰাৰ পিছত, সেই ফৰ্ম ফাইল কৰাৰ পিছত আপোনালোকে লাভ কৰিব পাৰিব অৰুণোদয় 3ৰ সুবিধা। অৰুণোদয় 3ৰ পৰা বহুতো লোকে যিটো উপকৃত হ'ব, আৰু যিবিলাক ধনী মানুহ আছে সেই ধনী মানুহখিনি বাদ পৰি যাব। তো যিবিলাক দুখীয়া শ্ৰেণীৰ লোক আছে সেই দুখীয়া শ্ৰেণীৰ লোকসকলেহে লাভ কৰিব অৰুণোদয় আঁচনিৰ 3ৰ সুবিধা। তো গাইছ, আপোনালোকে নিশ্চয় বুজি পালে। এবাৰ যিটো অহা 10 তাৰিখ আহি আছে, 10 নৱেম্বৰত যিটো অৰুণোদয় আঁচনি লাভ কৰিব লাখ মহিলাৰ বাবে ভাল খবৰ। 10 নৱেম্বৰত সোমাব যিটো অৰুণোদয় আঁচনিৰ ধন। কিন্তু আপোনালোকৰ যিসকলে আগতে পাই আছিলে পূৰ্বতে, সেইসকলে নিয়মীয়াকৈ পাই থাকিব। অৰুণোদয় আঁচনি যিটো চৰকাৰে বন্ধ নকৰে, কিন্তু আপোনালোকে লাভ কৰিব। যদিহে আপোনাৰ সকলো ডকুমেণ্ট তথ্য পাতি যদি ঠিকে আছে, তেনেহ'লে আপুনি অহা 10 নৱেম্বৰত অৰুণোদয় আঁচনি 1250 টকা পাব। তো গাইছ, নেক্সট এটা খবৰ দিব বিচাৰিছোঁ, যিটো খবৰ আপোনালোকক যিটো ক'ব খুজিছোঁ, PM কিষাণ আঁচনিক লৈ যিহেতু বহুতো হিতাধিকাৰী মোক কৈছে যে এতিয়ালৈকে 18 নং কিস্তিৰ ধন লাভ কৰা নাই। যদি আপুনি 18 নং কিস্তিৰ ধন লাভ কৰা নাই, তেনেহ'লে আপুনি কেনেকৈ লাভ কৰিব? চাওক, যিটো ক'ব খুজিছোঁ, PM কিষাণৰ যিটো ডেট আপোনালোকৰ গুচি গৈছে। অলৰেডি যিটো 5 অক্টোবৰত ৰিলিজ কৰি দিয়া হৈছিলে PM কিষাণৰ 18 নং কিস্তি, কিন্তু সেই সময়ত যিটো বহুতো হিতাধিকাৰীয়ে পালে আৰু বহুতে নেপালে। তো নোপোৱাসকলে আৰু ঘূৰাই পাব নেকি? চাওক, তেনেকুৱা কথা নহয়, আপোনালোকে আৰু নেপায়। তো আৰু কিয় নেপায়? সেই ডেট যিটো গুচি গ'ল, পে'মেণ্ট ডেট, ৰিলিজ ডেট গুচি গ'ল। সেই সময়তে যিসকলে পালে, কিন্তু এবাৰ আপোনালোকৰ সুযোগ এটা আপোনালোকে পাব, কিন্তু 19 নম্বৰ কিস্তিলৈ আপুনি অপেক্ষা কৰিব লাগিব। 19 নম্বৰ কিস্তি যিহেতু ৰিলিজ কৰা হ'ব, আৰু কিছুদিন পাছতে যিটো ডিচেম্বৰ বা জানুৱাৰীৰ ভিতৰত আপোনালোকে যিটো PM কিষাণৰ 19 নম্বৰ কিস্তি লাভ কৰিব, সেই 19 নম্বৰ কিস্তিত আপুনি পাব পাৰে 18 নং কিস্তিৰ ধন। কিন্তু তাৰ কাৰণে আপুনি KYC আৰু লেণ্ড ছেডিং আৰু আধাৰ বেংক একাউণ্ট ছেডিং আপুনি সম্পূৰ্ণ কৰক। সেই বস্তুখিনি আপুনি যেতিয়া সম্পূৰ্ণ কৰিব, আপুনি নিশ্চয় লাভ কৰিব PM কিষাণ আঁচনিৰ ধন। তো গাইছ, নিশ্চয় বুজি পালে। তো আজি আপোনালোকক দিছোঁ যিটো আপোনালোক 3টাকৈ খবৰ জনালোঁ, এই 3টা যিটো ইম্পৰ্টেণ্ট আপোনালোকৰ বাবে। তো ভিডিঅ'টো কেনেকুৱা পালে জনাব। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে, তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব, আৰু লগতে চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু কাষত থকা বেল আইকন প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নটিফিকেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইছ, আজিলৈ ইমানে। জয় আই অসম।